মই মোৰ অন্যতম এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহি পাইছোঁহি আজি আকৌ আহিছোঁ মই পুৰণা কেমি স্কুলত। তো ইয়াতে অলপ সোমাই যাওঁ, আকৌ ইয়াতে সুবিধা কৰিছিলোঁ, এতিয়া নকৰোঁ আৰু আপোনালোকৰ ভিতৰখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। মই এতিয়া ভিতৰলৈ সোমাই দিছোঁ, গতিকে আপোনালোকে চাই থাকক। এয়া গৰম বন্ধ দিছে, কিন্তু গৰম বন্ধৰ কেইদিনমান এই ডান্স প্ৰগ্ৰাম চলিব স্কুলবোৰত। তো ডান্স প্ৰগ্ৰাম চলি আছে, মই আজি আহিছোঁ বহুত দিনৰ পিছত। এয়া চাওক, মই এতিয়া গৈ আছোঁ। ইয়াত ক্লাছ 7 আৰু 8ৰ ৰুম আছে, ইয়াত দুটা ক্লাছ, গতিকে মই ইয়ালৈ আহিছোঁ অলপ। এয়া চাওক, ইয়াতে ল'ৰা ছোৱালীবোৰ অলপ নাচি আছে, নাচি ফূৰ্তি কৰি আছে, গতিকে মই ইয়ালৈ সোমাই আহিলোঁ। এয়া চাওক, নাচি আছে ধুনীয়াকৈ গানত। এতিয়া আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক কি সুন্দৰ, এটি সুন্দৰ নৃত্য এজনী স্কুলীয়া ছাত্ৰীয়ে কৰিছে। গতিকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, আপোনালোকে চাব আৰু ভিডিঅ'টো কেনে লাগিছে জনাব। ছাত্ৰীজনী ডান্স ভিডিঅ'টো চাই বহুত ভাল লাগিলে। তো আপোনালোকক কেনে লাগিছে জনাব। আৰু মোৰ লগত আছে মোৰ ভাইটি প্ৰসেনজিৎ খোলাৰ বৰদলৈ। এতিয়া আমি আকৌ এটা আন ঠাইলৈ যাব লাগিব, তাতো আমাৰ ডান্স শিকাবলগীয়া আছে।
তো আমি এতিয়া যাবলৈ ওলাই আছোঁ গতিকে আৰু সেইটো নেক্সট ব্লগত দেখাওঁ আপোনালোকক আপোনালোকে ব্লগটো চাই কেনেকৈ জনাব এতিয়া মই যাবলৈ ওলাইছোঁ এতিয়া হোষ্টেলত যাবলৈ এতিয়া পঞ্চায়তো আছোঁ পঞ্চায়তত দাদাজন আছে তাক লগৰ আমি হোষ্টেল যাম তো সেইটো আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট বক্সত আজি ব্লগ ভিডিঅ' ইমান আছে